প্ৰায় আজিকালি আমি কমেডি ভিডিঅ' বনাই আছোঁ, কিন্তু আজি এটা বেলেগ ভিডিঅ' বনাবলৈ গৈ আছোঁ মই। বহুতে কয় এই ছেটিংটো কেনেকৈ বনালে, আমাৰ তাত দেখোন নহয়। সেয়ে মই সেই ছেটিংটো আজি ভালকৈ দেখাই দিবলৈ এই ভিডিঅ'টো বনাই আছোঁ, যাতে চবে ইজিলি এই প্ৰচেছটো কৰি ল'ব পাৰে। বেছি দীঘল নকৰোঁ, জলদি সেই ছেটিংলৈ যাওঁ আৰু দেখাই দিওঁ যাতে কেনেকৈ বনায়। প্ৰথমে ছেটিংলৈ গ'লোঁ, তাৰপিছত তললৈ গৈ অলপ এই কনভাইনেন্স টুলছত অ'কে মাৰি দিলোঁ। তাৰপিছত গেষ্টাৰ মোশ্যনত অ'কে মাৰিলোঁ। স্মাৰ্ট কলত গ'লোঁ। স্মাৰ্ট কলত গৈ অটো এনচাৰ ৱেন ফোন ইজ নিয়াৰ এয়াৰ বুলি লিখা আছে, তাত অ'কে মাৰি দিলে এনেবল আছে মোৰ। এনেকৈ এনেবল কৰি দিলে ফোনটো ৰিচিভ কৰিব কোনো দৰকাৰ নাই, অট'মেটিকলি কাণৰ ওচৰত লৈ গ'লে ৰিচিভ হৈ যাব। এয়া স্ক্ৰীন অফ গেষ্টাৰ বুলি এটা অপশ্যন আছে, এইটো যোনটো নেকি মই এতিয়া অফ দেখাই আছোঁ, ইয়াক অন কৰিব লাগিব। তাৰপিছত এইটো ছেটিং ডাবল টেপ টু টাৰ্ণ অন স্ক্ৰীন, মানে এইটো যদি এনেকৈ থাকে সেইটো অপশ্যন কাম নিদিব। যদি এইটো এনেবল কৰি দিয়া হয় তেতিয়াহ'লে স্ক্ৰীন লক থাকিলে মাত্ৰ দুবাৰ টাচ কৰিলে ধুনীয়াকৈ ডিছপ্লে লাইট জ্বলিব। তাৰপিছত টু এনেবল কেমেৰা, মানে এইটো যদি এনেবল কৰি দিয়া তেনেহ'লে এই কুইনৰ দৰে এটা ডিছপ্লে লিখি দিলে অট'মেটিকলি কেমেৰা আহিব। তাৰপিছত V2 অন এ ফ্লেছ লাইট, আৰু নেক্সট হৈছে মিউজিক কণ্ট্ৰল, মানে M লিখিলে মিউজিক বাজিব, V লিখিলে ফ্লেছ লাইট জ্বলিব। মানে গোটেইকেইটা অপশ্যন এনেবল ৰাখিব লাগিব।